এয়াৰটেলৰ ডিছ কেনেকৈ ইনষ্টল কৰে মই আজি আপোনালোকক গোটেই দেখাম। চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। এনেকৈ ধৰি থাকা এতিয়া তুমি এনেকৈ থাকিবা এনেকৈ থাকিবা এনেকৈ থাকিবা। এইটো টাইপ দিলোঁ। এই দুটা বহুত টাইট দিব লাগে। এই দুটা বেছিকৈ টাইট দিব লাগে। এনেকৈ দেখাই থাকা মোক চবেই চাব ন এতিয়াতো। বুজি পাইছা না? তুমি যেতিয়া ডাঙৰ হ'বা তুমি নিজে ঠিক কৰিব পাৰিবা হয় না? এনেকৈ মোক দেখাই থাকা। কি নাম তোমাৰ? জাহাঙ্গীর আলম। জাহাঙ্গীর আলম। কিমান পঢ়ি আছা? কি পঢ়ি আছা তুমি? কোন ক্লাছত? স্কুল যাই স্কুল যাই স্কুলত নাযা? যাই। ক'ৰ স্কুলত যা? কি নাম স্কুলৰ? খ্ৰীষ্টান। স্কুলৰ নাম খ্ৰীষ্টান হয় নেকি? আঙুঠাত নাম খ্ৰীষ্টান। খ্ৰীষ্টান নাম মোক দেখাই থাকা এনেকৈ দেখাই থাকা। এনেকৈ ধৰি থাকিব ভালকৈ দেই। চাবাচোন তোমালোকৰ তাতে এতিয়া টিভিত পিকচাৰ আহি যাব, চিনেমা টিনেমা চাব পাৰিবা। মই চেনেল মিলাই দিম না। মোটো পাতলো পাব চব আহিব মোটো পাতলো দি দিব না? দি দিব দেৰি নহয়। এখন ফিটিং হোৱাৰ পাছত ডিছখন তাতে লগাই দিম। তুমি ইয়াতে চাই থাকা। বুজি পাইছা? এইখন যেতিয়া ফিটিং হৈ যাব এতিয়া ডিছখন এতিয়া মই তাতে ইনষ্টল কৰাই দিম। তাৰপিছত মই ছিগনেলটো মিলাম। ছিগনেল মিলালে টিভিত পাতল লাগব না? পাতল কি লাগিব? পাতল লাগব। পাথৰ নালাগে। এটা লাগব না? এইটোতো নন ষ্টেণ্ডাৰে হ'ব। কাঠত মাৰি দিব বাটামত। ভিডিঅ'টো ভালকৈ কৰি থাকিবা তেতিয়াহে চবেই এইকেইটা পুৰা টাইট দিব লাগে। বুজি পাইছা? নহ'লে বতাহত শিকিব পাৰে।